दिनै बिपिएफ हान्जाया कुसुगाव बियाबा एमएलए रबिराम नार्जारिखौ बिजाथि महरै फोसावनायनि उनाव हान्जानि दैदेनगिरि मावथिफ्रा बिथांखौ बरायो। मख'जाथावदि दिनै फैगौ बिटिसि बिसायख'थिनि थाखाय बिपिएफ हान्जाया मोन 40 बियाबनि गेजेराव गिबि मुं फारिलाइ बायदियै मोन 22 बियाबनि बिजाथिनि मुंखौ फोसावो। गिबि मुं फारिलाइयाव कुसुगाव बियाबनि बिजाथि महरै एमएलए रबिराम नार्जारिनि मुङा ओंखारनाय लोगो लोगोनो बिथांनि न'आव थांनानै गोजोननाय फोरमायनायजों लोगोसे आर'नाइ फुलाम गामसा बायदिजों हान्जानि मावथिफ्रा बिथांखौ बरायो। एमएलए बिथाङा बयनिबो बरायनायखौ आजावो आरो बिसायख'थियाव बयनिबो मदद हास्थायो। हुआ कैंडिडेट আছে এই সকলৰ নিৰ্বাচন নহয়, এই নিৰ্বাচন আমাৰ দলীয় নিৰ্বাচন, দলৰ কাৰণে খেলা নিৰ্বাচন। দলে জিকিব লাগিব, ইয়াত ৰবিৰামে জিকিব লাগে বা কোনোবাই জিকিব লাগে তেনেকুৱা নহয়, ৰবিৰামক জিকাবৰ কাৰণে কাম কৰিব লাগে তেনেকুৱা নহয়। আমি দলটোকে জিকাবৰ কাৰণেহে কাম কৰিব লাগিব, দলটোহে জিকিব লাগিব। ৰবিৰামে জিকাটো সেইটো ডাঙৰ কথা নহয়, দলকহে আমি চৰকাৰত আনিবৰ কাৰণে কাম কৰিম। আৰু দলে যদি আমি সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি পেলাই আমি যদি জিকি যাব পাৰোঁ তেতিয়া চৰকাৰ আমাৰ হাততে আহিব। আৰু আজিৰ দিনটোত হিউমেন সাইকোলজি বিটিসি বাকী ৰাজ্যৰ যিবিলাক প্ৰত্যেক জাতি জনগোষ্ঠীৰ যিটো সাইকোলজি, সেই সাইকোলজিটো হ'ল যে বিপিএফৰ ফেভাৰতে আছে, বিপিএফে চৰকাৰ বনাব লাগে সেইটোকে যিহেতু বিচাৰি আছে আৰু সেইটো বাস্তৱত ৰূপ দিবৰ কাৰণে এতিয়া সময় আহি গ'ল ইলেকশ্যন। আৰু এই ইলেকশ্যনত আজি আমি আমাৰ দলৰ কৰ্মীবিলাকৰ মাজত আমি সুসম্পৰ্ক বজাই ৰাখি সমন্বয় ৰক্ষা কৰি পেলাই আমি দিনে ৰাতি কষ্ট কৰি পেলাই কাম কৰিব লাগিব। হাইকমাণ্ডৰ যিটো আস্থা বিশ্বাস মোৰ প্ৰতি বা আমাৰ প্ৰত্যেক কেণ্ডিডেট যিবিলাকৰ ঘোষণা হৈ গ'ল এওঁলোকৰ প্ৰতি যিটো আস্থা বিশ্বাস ৰাখি ঘোষণা কৰিছে সেইটো আমি ৰক্ষা কৰি পেলাই কাম কৰিব লাগিব, সফলতা আমি লাভ কৰিব লাগিব। আৰু দলৰ উদ্দেশ্য ৰাইজৰ আকাংক্ষা সেইটো আমি পূৰণ কৰিবৰ কাৰণে এইবাৰৰ নিৰ্বাচনত জিকিবলৈ কাম কৰিম। মই সকলো জাতি জনগোষ্ঠীৰ সমষ্টিবাকী ৰাইজলৈ নিবেদন কৰিছোঁ, আহ্বান কৰিছোঁ। যোৱা দিনবিলাকত যদি মোৰ কিবা এটা ভুল ভ্ৰান্তি হৈ গৈছিল, কাৰোবাৰ লগত যদি ক'ৰবাত যদি মোৰ বেয়া ব্যৱহাৰ কথা বাৰ্তা যদি হৈছিল, কাৰোবাৰ প্ৰতি যদি মোৰ ভালৰ পৰা অজানিতে অৱহেলা কৰা যদি হৈ গৈছিল, সেইবিলাক আজিৰ এই নিৰ্বাচনৰ যুদ্ধৰ ক্ষেত্ৰখনত মোক নিজৰে সৰু ভাই, নিজৰে চাচা ভাতিজা দাদা খুৰা হিচাপে ভাবি পেলাই এইবিলাক চব মানে পাহৰি যাব বা বাদ দি পেলাই ক্ষমা কৰাৰ আমাৰ এটা মানসিকতাৰে একেলগে ঐক্যবদ্ধভাৱে কাম কৰিবৰ কাৰণে চবেই আগুৱাই আহিব। আৰু দলীয় হাইকমাণ্ডৰ যিটো চিন্তা চৰ্চা বাস্তৱত সফল কৰিবৰ কাৰণে চৰকাৰ গঠন কৰাৰ যিটো লক্ষ্য উদ্দেশ্যত উপনীত হ'বৰ কাৰণে আমি কাম কৰিব লাগিব। ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু সদৌ মই আমাৰ প্ৰাইমাৰী কমিটি, জিলা কমিটি, বুথ কমিটি, ব্লক কমিটি, প্ৰত্যেকটো চেল কমিটিৰ মানুহবিলাকৰ পৰা, নেতাবিলাকৰ পৰা, ছাপৰ্টাৰবিলাকৰ পৰা, ৱাৰ্কাৰবিলাকৰ পৰা সক্ৰিয়তাৰে কাম কৰাৰ তেওঁলোকৰ এটা মানে সহযোগিতা এইটো আশা কৰি পেলাই ফিল্ডত কাম কৰিম আৰু ৰাইজৰ মন জয় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু ইয়াৰ দ্বাৰাদি মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদ যিহেতু আমাৰ আছে আৰু দলীয় কৰ্মীবিলাকে কষ্ট কৰিলে সহজে আমি জিকি যাব পাৰিম। এতিয়া ইউপিপিএল দলৰ পৰা কেণ্ডিডেট কোন হয় কোন নহয় সেইটো আমাৰ চাব লগা বিষয় নহয়। সেইফালে আকৌ বিজেপি দলো আছে, বিজেপি দলটোৰ পৰা তেওঁলোকে কাক কেণ্ডিডেট দিয়ে নিদিয়ে এইটো তেওঁলোকৰ বিচাৰ বিবেচনা তেখেতসকলৰ মানে কিহত আছে মানে তেওঁলোকৰ মাজত আছে। কিন্তু আমাৰ কথাটো হ'ল যে আমি জিকিবৰ কাৰণেহে খেলিছোঁ। সন্মুখত কোন প্ৰতিদ্বন্দ্বী হয় আৰু প্ৰতিদ্বন্দ্বী কোনজন মানুহ হয় নহয়, কিমান পাৱাৰফুল হয় নহয়, সেইটো আমাৰ ডাঙৰ কথা আৰু সেইটো আমাৰ চাব লগা কথা নহয়। আমাৰ লক্ষ্য সেইটোহে যে এটাই মাত্ৰ লক্ষ্য উদ্দেশ্য আমাৰ সেইটোৱেই যে আমি নিৰ্বাচনত কাৰোবাক হৰুৱাইহে আমি জিকিবৰ কাৰণে আৰু কাক বা হৰুৱাব পৰা ক্ষমতা, কাৰোবাক হৰুৱাব পৰা আমাৰ মানে ৰণকৌশল, আমাৰ নীতি, আমাৰ এই যিটো ষ্ট্ৰেটেজি আমাৰ লগত যিহেতু আছে, গতিকে আমাক জিকাবৰ কাৰণে আমি জিকি যাবৰ কাৰণে এটা লক্ষ্য উদ্দেশ্যৰেহে আমি কাম কৰিম। কোন আছে কোন নাই ফিল্ডত এইটো আমাৰ চাব লগা কথা নহয়। কিন্তু এটা কথা ঠিক যে মানে প্ৰত্যেকটো নিৰ্বাচনে সহজ নিৰ্বাচন নহয়। নিৰ্বাচন বোলা বস্তু বহুত কঠিন এটা যুদ্ধ। গতিকে এই নিৰ্বাচনটো আমি সহজ বুলি কেতিয়াও ভাবি লোৱাটো ঠিক নহ'ব, কাকো সহজ বুলি আমি ভাবি লোৱাটো
সেইটো আমাৰ মানে সেইটো যুক্তি হ'ব নোৱাৰে প্ৰত্যেকটো নিৰ্বাচনে বহুত জটিল বহুত কষ্টকৰ বিষয় গতিকে এই কষ্ট আৰু জটিলতাটো আমি যদি উপলব্ধি কৰিছোঁ ধৰিব পাৰিছোঁ তেতিয়াহ'লে আমাৰ প্ৰিপাৰেশ্যনটো আমাৰো যিটো মানে ৰণকৌশল আমাৰো যিটো কাম কৰাৰ মানে পলিচি ষ্ট্ৰেটেজি সেইটো আমাৰ প্ৰতিপক্ষক হৰুৱাব পৰা ধৰণৰ মানে নিখুঁতভাৱে হ'ব লাগিব আৰু নিশ্চয়কৈ আমাৰ এই ৰণকৌশলটো আমাৰ অলৰেডি হৈ গৈছে আমি জিকিম আমি ইয়াত 1%ও তেনেকুৱা সন্দেহ ল'ব লগা নাই 100% আমি জিকি যাম আৰু জিকিবৰ কাৰণে আমি জঁপিয়াই পৰিম